লাহৰীয়া নিৰ্মল কুমাৰ চাহ বাগান ব্যক্তিৰ ভয়ংকৰ অগ্নিকাণ্ড। শনিবাৰে বিয়লি 3:30 বজাত খটখটি থানা অন্তৰ্গত নিৰ্মল কুমাৰ চাহ বাগান ব্যক্তিৰ সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। উত্তম অগ্নিকাণ্ডটো চাহ বাগান ব্যক্তিৰ 35টা ঘৰ জ্বলি কেইবা লাখ কোটি টকাৰ সা-সম্পত্তি ভগ্নীভূত হয়। বিকট শব্দৰে প্ৰায় 15টা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হয়। জানিব পৰা মতে আলাউদ্দিন নামৰ লোকজনৰ ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয়। ইফালে অগ্নিকাণ্ডৰ খবৰ লাভ কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ আৰু বোকাজানৰ পৰা অহা 6টা অগ্নি নিৰ্বাপনৰ বাহন পানী ঢালি জুই অন্য ঠাইলৈ সম্প্ৰসাৰণ হোৱাৰ ৰক্ষা কৰে। উত্তম অগ্নিকাণ্ডৰ ফলত এলেকাটো ৰাজ্যৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।